কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ শ্যামল চমুৱাৰ পাঠ। ঘৰবোৰ কিয় জ্বলে দেউতা? জুহালৰ জুই জ্বলে, শুকান বুধিদ্ৰুমৰ হালধীয়া বতাহ। ঘৰবোৰ কিয় জ্বলে দেউতা? ৰাতিৰ এন্ধাৰত জোনাক নিচুকাই, শীতত কঁপি থাকে যে আকাশ, সেইবাবে আকাশক তপতাই। জুহালৰ জুইত উতলে ভাত, ঘৰ জ্বলা জুইত উতলে কি? উৰণীয়া চৰাইৰ মাত? ক না দেউতা, নকওঁ কিয়? মমৰ জুই যে তোৰ টেবুলত জ্বলে, তাতে তই যে হিচাপ কৰ, তই ক সুধিলে জীৱনৰ হিচাপ নিকাচ। আৰু যে জ্বলাও চিগাৰেট এটা দিয়াচলাইৰ কাঠিৰে খেলি থাকোঁতে তাচ। মমৰ জুই, দিয়াচলাইৰ জুই, জুহালৰ জুই দেখাত একেই, যেন উৰি থকা এচিকটা জোনৰ হালধীয়া পোহৰ। তেনেহলে ঘৰবোৰ জ্বলিলে মানুহে চিঞৰে কিয়, কান্দে কিয়, মূৰ্ছা যায় কিয়? কিয় পুৰা ঘৰ এৰি মানুহবোৰে আমাৰ পঢ়াশালীত থাকিবলৈ যায়? কিয় সকলোৱে একেলগে খায়? ক না দেউতা, ক না, ঘৰবোৰ কোনে আৰু কিয় জ্বলায়? আকাশ পোহৰাই